সন্মানীয় হাতৰ প্ৰেমী ৰাইজসকল, হাতৰ আড্ডা চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো কেইটামান হাতৰ আৰু প্ৰতিটো হাতৰৰ বিনিময়ত 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল দিনত বেলি ৰাতিৰ জোন আকাশতকৈ উচ্চ কোন? ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় সমাপ্ত। উত্তৰটো হ'ল দেউতা। এতিয়া 2 নম্বৰ প্ৰশ্ন। দৌৰি গলো কি বস্তু এৰি থৈ আহিলো? ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল খোজ। এতিয়া 3 নম্বৰ প্ৰশ্ন। কি কল মানুহে নাখায়? ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। প্ৰশ্নটো আকৌ এবাৰ কৈছো। কি কল মানুহে নাখায়? সময় শেষ। উত্তৰটো হ'ল দমকল। এতিয়া 4 নম্বৰ প্ৰশ্ন। ওপৰৰ পৰা পৰিল চিলা মূৰ নোহোৱা মানুহগিলা। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল চোলা। এতিয়া 5 নম্বৰ প্ৰশ্ন। কি ফুল দেখিলে মানুহে উভতি আহে? ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল হাউচফুল। এতিয়া 6 নম্বৰ প্ৰশ্ন। 4টা চৰাই 4 ৰং বাহত সোমালে 1 ৰং। ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় শেষ। উত্তৰটো হ'ল তামোল পাণ। এতিয়া 7 নম্বৰ প্ৰশ্ন। জলত জন্ম স্থলত বাস মাকে চুলেই সৰ্বনাশ। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল নিমখ। এতিয়া 8 নম্বৰ প্ৰশ্ন। নাই হাত নাই ভৰি দিনে ৰাতি যাও চলি। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল সময়। এতিয়া 9 নম্বৰ প্ৰশ্ন। মাটিৰ তলত হাতীৰ দাঁত ক'ব নোৱাৰিলে কুকুৰৰ জাত। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল মূলা। 10 নম্বৰ প্ৰশ্ন। মাছ খাই চুৰ কৰি গাখীৰ খাই দাখোন খুলি মহাৰাজ বুলি কোচত তুলি। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল মেকুৰী। বন্ধু বান্ধৱীসকল, কেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিছে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।